আমাৰ এইবেলি আমাৰ গাঁৱৰ পূজাখনৰ 4 কৰি 5 বছৰীয়া ইতিহাসৰ এক পূৰ্ণাংগ ৰূপায়ণ আমি ইয়াত কৰিবলৈ আগবাঢ়িছোঁ আৰু এই পূজাখনত আমি 6 দিনীয়া কাৰ্যসূচী হাতত ৰাখিছোঁ। এই 6 দিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ প্ৰথম দিনাখন অৰ্থাৎ 16 অক্টোবৰ 2024 ইংৰাজী তাৰিখে আমাৰ প্ৰথম পূজাভাগ আৰম্ভ হ'ব। এদিনাখন ৰাতিপুৱা জল আনয়নৰ পৰা আৰম্ভ কৰি স্মৃতি দৰ্পণৰ পৰা তাৰপিছতে ধ্বজা উত্তোলন আৰু নিশাৰ ভাগলৈ মূল পূজাভাগ আমি সমাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰথম দিনাখনৰ কাৰ্যসূচীত সিমানতে অন্ত পৰিব। দ্বিতীয় দিনাখন আমাৰ থাকিব বিভিন্ন ধৰ্মী আমাৰ কাৰ্যসূচী আমাৰ আছে। তাৰে ভিতৰত দ্বিতীয় দিনাখন আমাৰ নৃত্য প্ৰতিযোগিতা থাকিব আৰু কি থাকিব নৃত্য প্ৰতিযোগিতা নহয়, নৃত্য প্ৰদৰ্শন থাকিব আৰু ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে আমি বিভিন্ন দিনৰ কাৰ্যসূচী আমি গাঁঠি ৰাখিছোঁ। ঠিক তেনেধৰণে বেৰিৰ নাম থাকিব, নাগাৰা নাম থাকিব, তাৰপিছত পূৰ্ণাংগ নাট থাকিব, তাৰপিছত আমন্ত্ৰিত দলৰ নৃত্য প্ৰদৰ্শন থাকিব, তাৰপিছতে আমাৰ শেষৰ দুদিনৰ কাৰণে থাকিব ঢুলীয়া প্ৰদৰ্শন আৰু এই ঢুলীয়া প্ৰদৰ্শনেৰে আমি ৰাইজৰ মন মোহিব পাৰিম বুলি আমি আশা কৰিছোঁ। তাৰ সাংস্কৃতিক সন্ধিয়া হিচাপে আমি 20 তাৰিখৰ নিশাটি ৰাখিছোঁ। 20 তাৰিখৰ এই সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ দুগৰাকী প্ৰথিতযশা আমি দুগৰাকী শিল্পীক আমাৰ পূজা মঞ্চলৈকে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক হ'ল ক্ৰমে অসমৰ সাংস্কৃতিক জগতত খলকনিৰ সৃষ্টি কৰা বিকি কলিতা আৰু তেওঁৰ লগত একেলগে সহযোগী হিচাপে সংগীত পৰিৱেশনত সহযোগ আগবঢ়োৱা মাৰচাং দলমা, যিগৰাকী শিল্পীয়ে ইতিমধ্যে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। গতিকে সেই দুগৰাকী শিল্পীক আমি আমাৰ পূজাৰ মঞ্চত আমি আমন্ত্ৰণ কৰি ৰাখিছোঁ আৰু নিশ্চয় তেখেতসকলে মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আৰু তাৰ পিছতেই আমি 20 তাৰিখ আৰু 21 তাৰিখ 20 অক্টোবৰ আৰু 21 অক্টোবৰ এই দুটা নিশাৰ কাৰণে আমি অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল বৃন্দাবন থিয়েটাৰ আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এটা খুব সুখৰ কথা যে আমি যিখিনি টিকটৰ ব্যৱস্থা কৰিছিলোঁ এই টিকটৰ ব্যৱস্থাৰ প্ৰায় অন্তিম মুহূৰ্ত পাইছে। আমি আশা ৰাখিছোঁ থিয়েটাৰখন ৰাইজে আদৰি ল'ব। থিয়েটাৰখন চাই নিশ্চয় প্ৰতিটো নিশাৰ নাট কাৰ্যসূচী উপভোগ কৰি ৰাইজে সন্তুষ্ট হ'ব পাৰিব আৰু লগতে আমি আশা ৰাখিছোঁ যে এই নাট প্ৰদৰ্শনৰ জৰিয়তে আমি অলপ আৰ্থিকভাৱে হ'লেও কিছু লাভৱান নিশ্চয় হ'ব। আমাৰ এইবেলি আমাৰ গাঁৱৰ পূজাখনৰ 4 কৰি 5 বছৰীয়া ইতিহাসৰ এক পূৰ্ণাংগ ৰূপায়ণ আমি ইয়াত কৰিবলৈ আগবাঢ়িছোঁ আৰু এই পূজাখনত আমি 6 দিনীয়া কাৰ্যসূচী হাতত ৰাখিছোঁ। এই 6 দিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ প্ৰথম দিনাখন অৰ্থাৎ 16 অক্টোবৰ 2024 ইংৰাজী তাৰিখে আমাৰ প্ৰথম পূজাভাগ আৰম্ভ হ'ব। এদিনাখন ৰাতিপুৱা জল আনয়নৰ পৰা আৰম্ভ কৰি স্মৃতি দৰ্পণৰ পৰা তাৰপিছতে ধ্বজা উত্তোলন আৰু নিশাৰ ভাগলৈ মূল পূজাভাগ আমি সমাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰথম দিনাখনৰ কাৰ্যসূচীত সিমানতে অন্ত পৰিব। দ্বিতীয় দিনাখন আমাৰ থাকিব বিভিন্ন ধৰ্মী আমাৰ কাৰ্যসূচী আমাৰ আছে। তাৰে ভিতৰত দ্বিতীয় দিনাখন আমাৰ নৃত্য প্ৰতিযোগিতা থাকিব আৰু কি থাকিব নৃত্য প্ৰতিযোগিতা নহয়, নৃত্য প্ৰদৰ্শন থাকিব আৰু ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে আমি বিভিন্ন দিনৰ কাৰ্যসূচী আমি গাঁঠি ৰাখিছোঁ। ঠিক তেনেধৰণে বেৰিৰ নাম থাকিব, নাগাৰা নাম থাকিব, তাৰপিছত পূৰ্ণাংগ নাট থাকিব, তাৰপিছত আমন্ত্ৰিত দলৰ নৃত্য প্ৰদৰ্শন থাকিব, তাৰপিছতে আমাৰ শেষৰ দুদিনৰ কাৰণে থাকিব ঢুলীয়া প্ৰদৰ্শন আৰু এই ঢুলীয়া প্ৰদৰ্শনেৰে আমি ৰাইজৰ মন মোহিব পাৰিম বুলি আমি আশা কৰিছোঁ। তাৰ সাংস্কৃতিক সন্ধিয়া হিচাপে আমি 20 তাৰিখৰ নিশাটি ৰাখিছোঁ। 20 তাৰিখৰ এই সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ দুগৰাকী প্ৰথিতযশা আমি দুগৰাকী শিল্পীক আমাৰ পূজা মঞ্চলৈকে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক হ'ল ক্ৰমে অসমৰ সাংস্কৃতিক জগতত খলকনিৰ সৃষ্টি কৰা বিকি কলিতা আৰু তেওঁৰ লগত একেলগে সহযোগী হিচাপে সংগীত পৰিৱেশনত সহযোগ আগবঢ়োৱা মাৰচাং দলমা, যিগৰাকী শিল্পীয়ে ইতিমধ্যে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। গতিকে সেই দুগৰাকী শিল্পীক আমি আমাৰ পূজাৰ মঞ্চত আমি আমন্ত্ৰণ কৰি ৰাখিছোঁ আৰু নিশ্চয় তেখেতসকলে মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আৰু তাৰ পিছতেই আমি 20 তাৰিখ আৰু 21 তাৰিখ
20 অক্টোবৰ আৰু 21 অক্টোবৰ এই দুটা নিশাৰ কাৰণে আমি অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল বৃন্দাবন থিয়েটাৰ আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এটা খুব সুখৰ কথা যে আমি যিখিনি টিকটৰ ব্যৱস্থা কৰিছিলোঁ, এই টিকটৰ ব্যৱস্থাৰ প্ৰায় অন্তিম মুহূৰ্ত পাইছে। আমি আশা ৰাখিছোঁ থিয়েটাৰখন ৰাইজে আদৰি ল'ব। থিয়েটাৰখন চাই নিশ্চয় প্ৰতিটো নিশাৰ নাট কাৰ্যসূচী উপভোগ কৰি ৰাইজে সন্তুষ্ট হ'ব পাৰিব। আৰু লগতে আমি আশা ৰাখিছোঁ যে এই নাট প্ৰদৰ্শনৰ জৰিয়তে আমি অলপ আৰ্থিকভাৱে হ'লেও কিছু লাভৱান নিশ্চয় হ'ব।